हाय गाइस नमस्कार स्वागत जनाइছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই এটা আছোঁ গহপুৰৰ পৰা প্ৰায় 10 কিলোমিটাৰমান আঁতৰত গংগাবাৰীত কমলতা বৰুৱাৰ জন্মস্থান প্ৰতিমূৰ্তি আছে আৰু মই আজি আপোনাক লৈ যাম আমাৰ অসমৰ এটা বৃহৎ মন্দিৰ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয় এইখন চাওক পিছফালে এইখন মূল গেট এইফালেদি আমি যাব লাগিব বলক এই গেটৰ পৰাই ভিডিঅ'টি আৰম্ভ কৰোঁ ইয়াৰ পৰা প্ৰায় 4.5 কিলোমিটাৰমান সোমাই যাব লাগিব ভিতৰলৈ মা কল্যাণী দেৱালয় দুখন আছে এখন হ'ল সৰু কল্যাণী মন্দিৰ আৰু এখন হ'ল ডাঙৰ কল্যাণী মন্দিৰ আজি আমি যাম ডাঙৰ মন্দিৰলৈ এই চাওক আমি পাই গ'লো সৰু শ্ৰী শ্ৰী মা কল্যাণী দেৱালয় এখন অলপ সৰু আছে ইখনতকৈ যাম ডাঙৰখনলৈ এইফালে আগলৈ যাব লাগিব আমি আহি পাই গ'লোহি কল্যাণী মন্দিৰ এই গেটখনৰ তলেদি সোমাই যাব লাগিব এই চাওক মন্দিৰৰ বাহিৰত বহুত দোকান আছে মন্দিৰৰ পূজাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ধূপ চাকিবিলাক ইয়াৰ পৰা কিনিব পাৰিব মন্দিৰলৈ আহিছোঁ যিহেতু চাকি গছকে জ্বলাই লওঁ নহ'লে কল্যাণী মায়ে বেয়া পাব নহয় এইফালে ভৰি ধোৱাৰ সুব্যৱস্থা আছে ভৰি এখন ধুই লওঁ ৰ'ব ট্ৰেইলিঙতে বজাই লওঁ চাই লওক কিমান ডাঙৰ মন্দিৰ কিমান ধুনীয়াকৈ বনাই থোৱা আছে দেশ বিদেশৰ বহুত ভক্ত ইয়াত আহে এতিয়া ধূপ বন্তি জ্বলাই ল'ম সেৱা কৰিলোঁ এতিয়া মন্দিৰটো ভালদৰে আপোনালোক দেখাম এই কল্যাণী মন্দিৰটো 1200 শতিকাত আয়ুমত ৰজাই প্ৰতিষ্ঠা কৰিছিল আগতে মন্দিৰটো ইয়াৰ পৰা 5 কিলোমিটাৰ আগত আছিল এতিয়া সেয়া ব্ৰহ্মপুত্ৰৰ মাজত 1950 চনত ভূমিকম্পৰ ফলত গঢ়াখহনীয়া হৈছিল তেতিয়া ইয়াৰ ৰাইজ আৰু ভক্তসকলে মন্দিৰটো আনি ইয়াত প্ৰতিষ্ঠা কৰিলেহি এই যে পুখুৰীটো দেখিছে এইটো 52 বিঘা মাটিৰ সুবিশাল দীপৰা পুখুৰী এইটো তেতিয়া 1200 শতিকাতে আয়ুমত ৰজাই খন্দাইছিল